নমস্কাৰ মই কৃপ্তিনে আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো আজি মই মোৰ চেনেলৰ প্ৰথমটো ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছো আহকচোন ভিডিঅ'টো আৰম্ভ কৰো গাজৰ হালৱা বনাবলৈ মই 4টা এনেকে উচাই লোৱা গাজৰ ললো এয়া অলপ মই ললো বাদাম কিশমিশ ইলাচি আৰু দালচেনি লৈছো এটো আপোনালোকে দিবও পাৰে মানে নিদিলেও হয় আৰু ললো মই ৰিফাইন আধা কাপ আৰু চেনি 1 কাপ এতিয়া মই গাজৰখিনি ঠিক এনেদৰে মিহি মিহিকে পিহনাত এখন পিহনাত মই ইয়াত এই সৰু যোনটো অংশ হেতুৰে পিছি লৈছো ইয়াত এটো অংশত পিছিলে মানে অলপ মিহি হয় আৰু তাৰ ফলত খাবলৈ টেস্টি হয় বস্তুটো বেছি মিহি হৈ যায় আৰু এটা থুলে অলপ ডাঙৰ হয় হেবে মই এটো অংশত পিছি অন কেৰাহীত ঠিক এইদৰে অকন গৰম কৰি লৈছো তাৰ পিছত ইয়াত মই এতিয়া ৰিফাইন তেলখিনি দি মই ৰিফাইনখিনি দি দিছো এতিয়া মই ইয়াতে ইলাচি আৰু দালচিনিখিনি দি দিছো ঠিক এইদৰে তো অকমান এতিয়া মই ইয়াত দি দিবলৈ লৈছো আৰু এতিয়া আপোনালোকে এইখিনি লৰাই দিব এইখিনি এতিয়া অকমান সময় ভাজিব লাগিব 2-3 মিনিট মান ভজাৰ পিছত অকমান সময় ঢাকি দিব লাগিব ঢাকি দিলে ইয়াত থকা এইখিনি অলপ সিজা নিচিনা ভাৱ এটা হ'ব এতিয়া আমি অকণ সময় এইখিনি ভাজি বেছি 2-3 মিনিট মই গাজৰ হালৱা দিবৰ বাবে এটো সাইজৰ আমুল লিকুইড এটা লৈছো আৰু মই 1 কাপ লৈছো তাৰ আপোনালোকৰ এতিয়া মই ইয়াত অলপ চেনি দিম চেনিটো একেবাৰে দি দিব নালাগে কম পৰিমাণে আৰু চেনিটো আপোনালোকে কিমান দিয়ে সেইটো নিজৰ কথা আপোনালোকৰ সোৱাদ অনুযায়ী যিমান দিব বিচাৰে সেইটো অনুযায়ী দিলেই হ'ল মই এতিয়া অলপ ইমান চেনি দি আকৌ অকণ সময়ৰ কাৰণে এতিয়া মই ইয়াত গাখীৰখিনি ঢালি দিম মই গাখীৰখিনি দি দিছো আৰু এতিয়া মই ইয়াত বাদামখিনি আৰু তিয়াই লোৱা কিশমিশখিনি দি দিম এটা মোৰ হালৱা এতিয়া বৰ্তমান ৰেডি হৈ গৈছে এতিয়া মই এইখিনি কাঢ়ি লম আপোনালোকে গাখীৰখিনি খুহি ল'ব ঠিক এনেদৰে অলপ এনেকুৱা হৈ গ'লে আপোনালোকে উঠাই ল'ব পাৰিব এতিয়া মই এয়া কাঢ়ি লৈ অলপ সময় ঠাণ্ডা হ'বলৈ দিম এয়া হালৱা এতিয়া বৰ্তমান ৰেডি হৈছে এতিয়া মোৰ হালৱা বনাই হ'ল আৰু আপোনালোকো হালৱাটো বনাই চাব কেনেকুৱা হৈছে মোক কমেন্ট কৰি জনাব লগতে মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব